প্ৰাৰ্থী আজি সাক্ষাৎকাৰত বহিব সকলোকে শুভকামনা জনাই মই মূল কথাটো ক'ব বিচাৰিছোঁ যেতিয়া সাক্ষাৎকাৰত বহিবলৈ কোনোবা এজন প্ৰাৰ্থী আহে যিটো বৰ্গৰে পৰীক্ষা নহওক কিয় তাৰ মূল কথাটো মনত ৰাখিব লাগিব যে তাত ব্যক্তিত্বৰহে আচলতে সেইটো পৰীক্ষা এইটো জ্ঞানৰ পৰীক্ষা নহয় জ্ঞানৰ পৰীক্ষা ইতিমধ্যে লিখিত যিখিনি তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ'ল তাত জ্ঞানৰ পৰীক্ষাটো তেওঁলোকৰ হৈ গ'ল গতিকে ইণ্টাৰভিউ বৰ্ডৰ সাক্ষাৎকাৰত থকা মানুহকেইজনে চাব যে এই ব্যক্তিত্বৰ মানুহজন আচলতে এইটো পদৰ বাবে তেওঁ যোগ্য হয় নে নহয় আৰু সকলোৱে এই কথাটো জানে যে আচলতে সাধাৰণতে কি হয় লিখিত পৰীক্ষাৰ ওয়েটেজটো বেছি থাকে আৰু ইণ্টাৰভিউত অকমান ওয়েটেজটো কম থাকে আৰু সেই কম থকা নম্বৰটোৱে কিন্তু যেতিয়া সাংঘাতিক এটা প্ৰতিযোগিতামূলক এটা মানে পৰিৱেশৰ মাজত তাত কিন্তু প্ৰতিটো নম্বৰেই কিন্তু ইয়াৰ আমাৰ কাৰণে গুৰুত্বপূৰ্ণ গতিকে তেওঁ সেই কথাটো চাব লাগে দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল এইটো বৰ ক'বলৈ সহজ কৰাটো টান কিন্তু তেওঁলোকে অনুশীলন কৰিলে পাৰিব আমি আচলতে কি বিচাৰো যিসকল মানুহ ইণ্টাৰভিউ বৰ্ডত থাকে যে মানুহজন বা ল'ৰাজন ছোৱালীগৰাকী আত্মবিশ্বাসীও হ'ব লাগিব আৰু একে সময়তে অমায়িকো হ'ব লাগিব মানে এইটো কিন্তু ডিভাইডিং লাইন ইজ ভেৰি ব্লাৰ্ড মানে কেতিয়াবা কি হয় মানুহ বেছি তৎপৰ বা বেছি স্মাৰ্ট কৰি মানে দেখুৱাব গ'লেও মানে এছাম মানুহে হয়তো বেয়া পাব পাৰে কাৰণ এটা কথা মনত ৰাখিব লাগিব যিসকল মানুহ বহি থাকে তেওঁলোকো মানুহ তেওঁলোক ৰবট নহয় গতিকে যিসকল আহে তেওঁলোকে অমায়িকভাৱে আত্মবিশ্বাসেৰে সৈতে এইবাবেই কৰিব পাৰিব লাগে কাৰণ সাধাৰণতে সাক্ষাৎকাৰত দেখা যায় যে অধ্যক্ষ আৰু অন্যান্য সদস্যসকলে তেওঁলোকক আচলতে ৰিলেক্স হ'ব পৰাকৈ প্ৰথমতে প্ৰশ্ন সোধে যে ক'ৰ পৰা আহিছে কেনেকুৱা নাম গতিকে তেওঁলোকে সেইখিনি সময়তে মনত থকা শংকা মনত থকা সংকোচ সেইখিনি বিসৰ্জন দিব লাগে আৰু লাহে লাহে তেওঁলোকে আত্মবিশ্বাসেৰে সৈতে যিকেইটা প্ৰশ্ন কৰিছে যদি তাৰ উত্তৰ জানে সঁচাকৈ ভালকৈ ক'ব লাগে আৰু যদি তেওঁ 10টাৰ ভিতৰত 5টাৰে নাজানে মই ভাবোঁ সততাৰে সৈতে নাজানো বুলি কোৱাটোৱে শ্ৰেয় তাত যদি তেওঁলোকে মানে কেতিয়াবা ফাঁকি দিয়াৰ প্ৰৱণতা থাকে যে আমাকনো ক'ত ধৰিব পাৰিব সেই কথাটো কলিতা ডাঙৰীয়াই কৈছে ডক্টৰ শইকীয়া ডাঙৰীয়াইও কৈছে যে সেই কথাটো কৰিলে কিন্তু সেই প্ৰাৰ্থীজনৰ বিষয়ে সাংঘাতিক এটা বিৰূপ মনোভাৱ এটা ভয় কি থাকে প্ৰাৰ্থীৰ যে মোক 10টা প্ৰশ্ন মই ইমান নাজানিলো নেকি কেমেৰা পাৰ্চনক অনুৰোধ কৰিম যদি আমাৰ এটা কেমেৰা কাম কৰা নাই এই কেমেৰাটোৰে ফ্ৰেম সলাই থাকিব লাগে মই আপোনাক এটা প্ৰশ্ন কৰোঁ মানে এই কথাটো যে মই এটা 10টা প্ৰশ্ন কৰিব মই যদি 5টা প্ৰশ্নই নাজানো তেনেহ'লে মই হয়তো নাকচ হ'ম নেকি সেই ভয়তে পৰাই নোৱাৰে উত্তৰ দিবলৈ চেষ্টা নাই আজি যদি মই আশা কৰোঁ যে কাৰো এনেকুৱা পৰিস্থিতি নহওক কিন্তু মই আশা নকৰিলেও কাৰোবাৰ হ'ব পাৰে মই কিন্তু তথাপিও কওঁ তেওঁ 5টা যদি নাজানে তেওঁ নাজানো বুলি কোৱা উচিত আৰু নাজানো কোৱাৰো কিন্তু তেওঁ অনুশীলন কৰিব লাগে প্ৰত্যেকটো কথা ছাৰ মই নাজানো ছাৰ মই এনেকৈ নহয় বেলেগ ধৰণেৰে সেইটো ক'ব পাৰিব লাগিব আৰু আজিৰ মই অনুষ্ঠানটোৰ জৰিয়তে বুদ্ধিদীপ্ততাৰে সৈতে তেওঁ যে নাজানে কিন্তু অধিক বুদ্ধি মানে খুব আলংকাৰিক বুদ্ধিদীপ্ততা নালাগে কিন্তু অকমান বেলেগকৈ তেওঁ ক'ব পাৰিব তেওঁ নিশ্চিতভাৱে কিছু তেওঁৰ মনটো বেয়া লাগিব যে মই নাপাম নেকি বা কিন্তু সেইবোৰ কথা নাভাবি বোলে সেইটো নকৰি পেলাই মই মিছা কথা মিথ্যাচাৰত লিপ্ত হওঁ তেতিয়াহ'লে কিন্তু তেওঁ দিগদাৰ বেছি